দুপৰীয়া সকলোলৈ স্বাগতম জনাইছোঁ। দিনৰ ভাগত মই আজি এনেকৈ বনাই ৰেচিপিটো বনাই খাম বুলি ভাবিছোঁ। যি সকলোবোৰ পূৰা বস্তু আছে, বিলাহী পূৰা, আলু পূৰা, বেঙেনা পূৰা এনেকৈ আছে। আজি মই এনেকৈ তৈয়াৰ কৰিছোঁ। পোনপ্ৰথমে মই বিলাহীখিনি পুৰি লৈছোঁ। পুৰাৰ পিছত মই এনেকৈ মিশ্ৰণখিনি তৈয়াৰ কৰি লৈছোঁ। শুকান জলকীয়া পুৰি, নহৰু, আদা এনেকৈ পুৰি কেনে তেল অকণমান দিম। এনেকৈ বাৰু মোৰ দৰে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। আজি মই এই ধৰণেও মানে কি দিনৰ ভাগত সকলো পূৰা বস্তু খাবলৈ খুব মন গ'ল, সেইকাৰণে কয় বনাই খাম বুলি ভাবিলোঁ। আৰু ভাতৰ যোগাৰ কৰিম আৰু যিহেতু এইবোৰ মানে কি ৰেচিপিৰ আইটেমবোৰ মানে খোৱাৰ আইটেমবোৰ ৰেডি কৰি লওঁ। খোৱাৰ আৰম্ভ কৰি দিম মানে বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু আপোনালোকে কৰিলেনে, ভাত পানী খালেনে নাই? মই বিলাহী পূৰাখিনি দি দিছোঁ ইয়াতে। সকলোখিনি দি দিছোঁ। ইয়াতে মই মিঠাতেল দি দিছোঁ, পিঁয়াজ দি দিছোঁ, কেঁচা জলকীয়া মই বইল কৰি মানে কি পুৰিছিলোঁ, নহৰু পুৰিছিলোঁ, সেইবোৰ লাষ্টত দি দিম। আৰু এইখিনি মোৰ বিলাহী পিটিকাখিনি মোৰ হ'ব আৰু অলপ আছে। আৰু মই বেঙেনা পিটিকাৰ কাৰণে মই ৰাখিছোঁ আদা এটুকুৰ। আদাটো মই পুৰি লৈছিলোঁ আদা টুকুৰ, তাতেও মই কেঁচা পিঁয়াজ দিম আৰু আদা টুকুৰা দিম আৰু মিঠাতেলটো দিমেই। যিহেতু আপোনালোকে তাতে পূৰাবিলাক বেঙেনাত আপোনালোকে গৰৈ মাছৰ দিব পাৰে, যিকোনো মাছ পুৰি কেনে আপোনালোকে দিব পাৰে, খুব টেষ্টি এটা হয়। এয়া মোৰ বিলাহী পিটিকা হৈ গ'ল। আৰু ইফালে আনটোফালে মই বেঙেনা পিটিকাৰ কাৰণে মই আদা বটি লৈছিলোঁ, এই কেঁচা জলকীয়া মই মানে কি পুৰি কেনে লৈছোঁ। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম, 2 চামুচকৈ দিম, কাৰণ নিমখটো একেবাৰে পাতল হয় আৰু সেইকাৰণে সোৱাদ কম হৈ যাব পাৰে, সেইবাবে মই বেঙেনাটো অকণমান দি লৈছোঁ। আৰু আজি মই ভিডিঅ'টো বেছি লম্বা কৰা নাই, পূৰাখিনি বাৰু দেখা নাই, সকলোটো জানেই আৰু কিনো দেখাম বাৰু আপোনালোকক। যিমানখিনি দেখাব লাগে আছে সেইখিনিয়ে দেখাইছোঁ। আৰু সকলোতো জানেই কেনেকৈ পুৰে বস্তুবোৰ আৰু মানে কেনেকৈ কি কৰে, সকলোবোৰতো জানেই। সেইকাৰণে মই বাৰু থুলমূলকৈ যিখিনি দেখাব লাগে সেইখিনিয়ে দেখাইছোঁ। এয়া মই পূৰা জলকীয়াখিনি মই ইয়াতে পিটিকি লৈছোঁ। আপোনালোকে ইয়াতে শুকান জলকীয়াও পিটিকি পেলাই দিব পাৰে বেঙেনা পিটিকাত। আজি খুব খাবলৈ খুব মন গৈ আছিল, আজি সেইকাৰণে অলপ সোনকালে ৰেডি কৰি দিলোঁ খানা খোৱাৰ কাৰণে, মানে খানা হ'লে দিনৰ ভাতৰ সাজ খাবৰ কাৰণে। তো সেয়া আৰু এইফালে মোৰ বেঙেনা পিটিকাও হৈ গ'ল। আনটোফালে মই এতিয়া দিম, মই বেঙেনা পিটিকা দেখিছে বাৰু আপোনালোকে। আনটোফালে মোৰ এতিয়া কৰিব আছে আলু পিটিকা। আলু পিটিকাৰ কাৰণে মই আলু চালু বইল কৰি লৈছোঁ। আলু বইল কৰাৰ আগত বাকল চাকল চেলোৱা হৈ গ'ল মোৰ। ইফালে মোৰ আলুখিনি বাকলি চেলোৱা হৈ গ'ল আৰু পুৰিছিলোঁ আলুখিনিও। আৰু মই এনেকৈ কাটি লৈছোঁ আলুখিনি আৰু বইল মানে কেঁচা জলকীয়া এনেকৈ মই পুৰিছিলোঁ, কেঁচা জলকীয়াখিনি দি দিছোঁ। লগতে মই পিঁয়াজ মানে অলপমান ভাজিছিলোঁ, সেইখিনি পিঁয়াজখিনিও মই ইয়াতে কেঁচা পিঁয়াজৰ লগত ভজা পিঁয়াজখিনিও মই দেৰিকৈ দি দিম। সেইখিনিৰ কাৰণে দেখুওৱা নহ'ব আৰু, কাৰণ ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব সেইকাৰণে। আৰু নিমখ সোৱাদ অনুসৰি দি লৈছোঁ, পিঁয়াজ দিছোঁ আৰু ইয়াতে নিমখ দি লৈছোঁ, মানে কি মিঠাতেল দি লৈছোঁ। আপোনালোকে ইয়াতে ঘিউ দিব পাৰে সোৱাদ অনুসৰি আপোনালোকে, আৰু ধনিয়াও দিব পাৰে। মই ধনিয়া পাত দি লৈছোঁ, আপোনালোকে মান ধনিয়া, বমা ধনিয়া, যি ধনিয়া দিব পাৰে। ধনিয়া দিলে টেষ্টটো অলপ খুব ধুনীয়া হয়। আৰু ইয়াতে মই এতিয়া পিটিকাখিনি পিটিকি লৈছোঁ, জলকীয়া, ধনিয়া, পিঁয়াজ, নিমখ অলৰেডি মোৰ হৈ গ'ল। এয়া আলু পিটিকা। আজিৰ দিনৰ ভাতৰ সাজখন মই এনেকৈ তৈয়াৰ কৰি লৈছোঁ। ভাতৰ লগত আছে মোৰ কলাৰ দালি চালাড। এইটো মোৰ বনোৱা হৈছিলে ৰেচিপিটো, মই বাৰু একদিন ৰেচিপিটো দিম। ছেকেণ্ডত আছে বেঙেনা পিটিকা, থাৰ্ডত আছে আলু টিক্কি মানে পকৰা টাইপৰ, এইটোও মই ৰেচিপিটো দিম নিশ্চয় একদিন। মানে ভিডিঅ'টো লম্বা হৈ যাবৰ কাৰণে সেইকাৰণে মই দিয়া নাই বাৰু। আৰু 4 নম্বৰত আছে আলু পিটিকা, 5 নম্বৰত আছে মোৰ কেঁচা জলকীয়া পুৰিছিলোঁ যে সেই দুটা কেঁচা জলকীয়া আছে। আৰু 6 নম্বৰত আছে আপোনাৰ বিলাহী পিটিকা। আজি মোৰ দিনৰ ভাগত ভাতৰ সাজখন এনেকৈ তৈয়াৰ কৰি খালোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। আপোনালোকেও মোৰ নতুন ৰেচিপি যদি লাগে আপোনালোকে কমেণ্টত জনাব, নিশ্চয় মই আপোনালোকৰ মাজলৈ নতুন ৰেচিপি লৈ আগবাঢ়ি লৈ আহিম। তো আজিলৈ ইমানখিনিয়ে, নেক্সট এটা মিনি ব্লগত আকৌ দেখা হ'ম। আজিলৈ ইমানখিনিয়ে, তো বাই বাই।